So guys, আপোনালোকক স্বাগতম জনাইছোঁ। এটা দুখৰ খবৰ যে কিছুদাৰ কৰ্কট ৰোগত আক্ৰান্তত হৈ থকাৰ ভিতৰত মেডিকেলত ভৰ্তি হৈছে। সকলোৱে যে বনাই আছে কিছুদা এনেকে তেনেকে হৈ আছে যে ভিডিঅ' বহুত কিবা কিবি বনাই দিছে। কিছুদাৰ বিষয়ে বহুত কিবা কিবি ভিডিঅ' বনি গৈছে। তো কিছুদা ডেথ হৈ গৈছে কৈছে, কিছুমানে কৈছে কিবা হৈ গৈছে কৈছে। মানে গাইজ এনেকুৱা ভিডিঅ' কিয় বনাইছে? কিছু আপোনালোকে আশীৰ্বাদ কৰক, সহায় কৰক। কিছুদা আমাৰ মাজলৈ সোনকালে ঘূৰি আহে। তো খবৰটো শুনি বহুত বেয়াও লাগিছে। আপোনালোকে যি টি ভিডিঅ' নবনাব, যাতে কিছুদা আশীৰ্বাদ কৰক, সহায় কৰক। আমাৰ মাজত কেনেকৈ সোনকালে ঘূৰি আহে। জুবিন দাই কৈছিলে কি মই যিমানখিনি পাৰোঁ সহায় কৰি গৈছোৱেই আৰু কৰি যাম বুলি কৈছিলে। আৰু গোটেই অসমবাসী ৰাইজকো কৈছে যে অকণমান সহায় কৰক, যে কিছুদাতো নোৱাৰিব ইমানখিনি বেমাৰৰ মাজত। তো অসমবাসী গোটেই ৰাইজে যদি সহায় কৰে তো কিছুদা আমাৰ মাজলৈ কিয় ঘূৰি নাহিব? ইমান ধুনীয়া অভিনেত্ৰীজন আমাৰ মাজলৈ ঘূৰি আহিব। তো আপোনালোকে যি টি ভিডিঅ' বনাই এনেই ইউটিউবটো হেৰি নকৰিব, যাতে আমাৰ মাজত সোনকালে ঘূৰি আহক আৰু আশীৰ্বাদ কৰক, সহায় কৰক। আৰু বেছি কথা নকওঁ, জুবিন দাই বহুতখিনি সহায় কৰি গৈছে। আমাৰ বাৰী আমি যাতে সহায় কৰি কিছুদাক আমাৰ মাজলৈ সোনকালে ঘূৰাই আনো। আৰু মোৰ ভিডিঅ'ত নতুনকৈ চেনেলটোত আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব।